যিকি নহওক ডিম্পু বৰুৱা তুমি মোক এতিয়া এটা কথা কোৱা তুমি আজি আমাৰ অফিচলৈ আহিলা আমি আজি শ্বুটটো কৰিলো এই গোটেই জাৰ্নিটোৰ ক্ষেত্ৰত মই এটা কথা সুধিব বিচাৰিছো এক্সপেৰিয়েন্সটো একচুৱেলি কেনেকুৱা মানে কি ভাবি আহিছিলা আজি কি হ'ব মই আজি গুৱাহাটী এনেকুৱা গুৱাহাটী লাইফত দেখি পোৱা নাই জালুকবাৰীৰ পৰা এই উলুবাৰী ন জালুকবাৰীৰ পৰা উলুবাৰী 10 মিনিটত আহি পাইছে গাড়ীখন এনেকুৱা জীৱনত এই বহু বছৰ আগতে হৈছিল আমি পাইছো 1970 মানতে হৈছিল তাৰপিছত চাগে এইবাৰে প্ৰথম এনেকুৱা লকডাউন মানে তো আশা কৰিছো এই লকডাউনে অলপ হলেও সকা দিব কৰোনা টাটা বাই বাই দিব কৰোনা কমিব আৰু এনেকুৱা যাতে নহয় এইটো ভালৰ কাৰণে হৈছে কিন্তু এনেকুৱা যাতে 2020 যাতে আৰু মানে এনেকুৱা যি হৈ আছে বানপানী কৰোনা কিবা কিবি লেন্ডস্লাইড ৰাস্তাত দেখিছো লেন্ডস্লাইড তো এইবিলাক একদম হাহাকাৰ মচাই তুলিছে এইখন পৃথিৱী তো এইখন পৃথিৱী যাতে অলপমান খংটো কমাই মোৰ মতে আৰু শান্তিত থাকিব দিয়ে মানুহখিনিক কাৰণ মানুহখিনি পৃথিৱী হয় আমিও আহ্বান জনাও এইখিনিতে আপোনালোকক মাইনেজানীৰ সমূহ পৰিয়ালবৰ্গৰ ফালৰ পৰা যে আপোনালোক ঘৰতে থাকক সাৱধানে থাকক কাৰণ এই সময়ছোৱা অতি ভয়াৱহ আমি সচেতন হোৱাটো অত্যন্ত বেছি প্ৰয়োজনীয় কাৰণ কি কৰোনা মহামাৰী ইতিমধ্যে বিভীষিকাময় এক পৰিস্থিতি কিন্তু সৃষ্টি কৰে ডিম্পু বৰুৱাৰ সৈতে আমি কথা পাতি আছো গাৰ্লফ্ৰেণ্ডৰ কথা মই যেতিয়া সুধিলো ডিম্পু বৰুৱাই আমাক নকৰে হি ইজ ভেৰি ডিপ্লমেটিক এই ক্ষেত্ৰত গাৰ্লফ্ৰেণ্ড ৰিলেটেড কেছটো গম পালো যে সি কিন্তু কোনো পথে মুখ নুখুলে বিয়া কেতিয়া পাতিবা মোৰ এনে জন্ম হৈছিল 1995 এতিয়া 2020 25 বছৰ হ'ল আৰু ক'বা গেলি তো আৰু যাওক 2 বছৰ মান কৰোনা চৰোনাও যাওক তাৰপিছত পাতাৰ চেষ্টা কৰিম আৰু কৰোনাই ৰক্ষা কৰে তেতিয়াহে বিয়া খাম আৰু আমি এতিয়া পাতিও লাভ নাই কাৰণ এতিয়া মাত্ৰ 50টা মানুহে বোলে বিয়াত যাব দিয়ে 50টা মানুহ মোৰ হোৱাটছএপতে আছে অলপমান বেছি মানুহ অলপমান আহক দিয়ক তাৰপিছত আমি চিন্তা এটা কৰিম বাৰু গুৱাহাটী মহানগৰীত পুনৰবাৰ